ফাইনেলি গাইজ ৰেডি হৈ গ'লোঁ যাবলৈ শংকৰ সংঘৰ যি অধিৱেশন আমাৰ ঘৰৰ কাষত অনুষ্ঠিত হ'বলৈ গৈ আছে তালৈ যাবলৈ ভাবিলোঁ আজি আপোনালোকক ইন ডিটেইল আটাইবোৰ দেখুৱাওঁ গতিকে ব্লগটো চাই থাকিব শেষলৈকে মেইন ৰোডৰ পৰা অলপ দূৰ সোমাই আহি পাৰ্কিং জ'ন বনোৱা আছে য'ত আপোনালোকে পাৰ্কিং কৰিব পাৰে গাড়ী বা টু হুইলাৰ যিকোনো আমি আহি উপস্থিত হ'লোহি জ্যোতি বিষ্ণু ক্ষেত্ৰত আৰু এগৰাকী আই সেই দত্ত এইফালে লৈ যোৱা অতিপাত লেভেলৰ এগৰাকীয়ে জইন কৰিছে গাইজ মই ইমান গা ধোৱা নাই লেতেৰাকে নেকি? আহিছোঁ চাওক না জাষ্ট পানী ঢালিছোঁ গাত মানে ঘঁহিবলৈ টাইম নাই গায়ে নাই ধোৱা দেখিছে আজি ধুলো পৰহিলে বোলে তোমাৰ এক্সাম অঁ পৰহিলে মোৰ এক্সাম মানে মোৰ অধিৱেশন বেছি লাগিছে এক্সামত হয় হয় ইমান খেচেৰাকৈ আহিছে না মোক ক'ত মানে ওপৰত যিখন 6 ফেব্ৰুৱাৰী ন প্ৰথম দিনা যেতিয়া ধ্বজা উত্তোলন হ'ব তেতিয়া গতিকে আহিব আপোনালোক চাবলৈ লগ আৰু আমাক পাম দেই গাইজ আমি লগ পাম আপোনালোকক এয়া নাৱৰ শ্বেপত বনোৱা ব্লগটো কেমেৰা পাৰ্চন হৈছে এয়া নমস্কাৰ আৰু এইফালে কি ক'ব আৰু চাব আৰু দুইটাতে ছাপৰ্ট এটা কৰি দিব আৰু এটাত ভালকৈ নাহিলে ইটো পানী এটাত ভালকৈ নাহিলে ইটো চালেই হ'ল এয়া হৈছে খোলা য'ত প্ৰত্যেকটো আঞ্চলিকৰ পৰা যিসকল মানুহ আহিব তেওঁলোকে ইয়াতে ৰেষ্ট কৰিব যিহেতু থকাকৈ তিনিদিন অনুষ্ঠিত হ'ব গতিকে তাৰ বাবে মানুহখিনি ইয়াতে থাকিব ৰেষ্ট ল'বহে আৰু সেয়া হৈছে খোলা মেইন উদ্দেশ্য বনোৱাৰ যিসকল মানুহে ইয়াতে লাগি আছে দিনে নিশাই তেওঁলোকে এনেদৰে দুপৰীয়া আহাৰ গ্ৰহণ কৰিছে সকলো মিলিজুলি এইটো হৈছে তামুলী চুক প্ৰাথমিক শাখাৰ তাৰ ভিতৰলৈ আমি গৈ আছোঁ আপোনালোকক লৈ যাওঁ নিজে সকলোৱে বনাই লৈছে ধুনীয়াকৈ বহুত ডাঙৰ তিনিদিনৰ বাবে মানুহ ইয়াতে থাকিব ইয়াতে ৰেষ্ট ল'ব নিজৰ আঞ্চলিকৰ যিসকল থাকিব আই বাপসকল তেওঁলোক ইয়ালৈ আহিব গতিকে এতিয়া সকলো সম্পূৰ্ণ হোৱা নাই এতিয়াও চলি আছে প্ৰস্তুতি সম্পূৰ্ণ হোৱাটো মই আপোনালোকক দেখুৱালোঁ পূৰা গেট লগাই দিছে আৰু ইফালে খেৰ পাৰি থৈ দিছে যাতে ৰাতি শুব পাৰে ধুনীয়াকৈ চাগে এইটোত কিবা কালাৰ চালাৰ লগাই দিছেচোন এইটো ক'ৰ হয় তেজপুৰ জিলা শাখাৰ দেখিয়ে কিবা এটা ভাল লাগি যায় আচলতে এনেধৰণৰ অনুষ্ঠানবোৰে মানুহৰ মাজত ঐক্যৰ এনাজৰীডাল আৰু টানকৈ বান্ধি দিয়ে সকলো মিলি এনেকৈ কাম কৰি আছে কিবা এটা সুন্দৰ পৰিৱেশ দূৰৰ পৰা মানুহসকল আহিছে নিজৰ থাকিবৰ বাবে যি খোলাসমূহ সেইসমূহ নিজেই বনাইছে এটা সুন্দৰ পৰিৱেশ গাইজ এতিয়া আমি আহি আছোঁ চাবলৈ য'ত খাদ্য গ্ৰহণ কৰিবৰ বাবে বনোৱা জেগাটোলৈ ভোজনালয়লৈ তাতে 16,000 মানুহে মই শুনামতে খাটাংকৈ নাজানো 16,000 নে 10,000 একেলগত তেওঁলোকে খাদ্য গ্ৰহণ কৰিব পাৰিব ইমান ডাঙৰকৈ বনোৱা হৈছে 10,000 কেপাচিটিত গতিকে অলপ চাব আপোনালোকেও এনেদৰে বাঁহ কাঠৰে বেঞ্চ বনাই নিৰ্মাণ কৰিছে ভোজনালয় য'ত 10,000 লোকে একেলগত খাদ্য গ্ৰহণ কৰিব পাৰিব ভাবিয়ে আচৰিত লাগে নহয়নে ইমানখিনি মানুহ একেলগত এয়া আচলতে ধৰ্মীয় অনুষ্ঠানৰ মাহাত্ম্য সকলোকে একতাৰ এনাজৰীয়ে বান্ধি ৰখা গোট হৈছে সেৱা বাহিনীৰ ঘৰ যিসকলে গোটেই মেনেজমেণ্ট কৰি থাকিব এই গোটেই মিটিংখনৰ সেইসকলে ইয়াতে থাকিব 3 দিন ধৰি তাতে থাকিব 4 দিন ধৰি বনাই আছে য'ত ওপৰত উঠি পেলাই গোটেই অধিৱেশনখন ওপৰৰ পৰা চাব পাৰিব ধুনীয়াকৈ সেৱা বাহিনীৰ ঘৰ
আঁতৰৰ পৰা অহা মানুহসকলৰ যাতে একো অসুবিধা নহয় তাৰ বাবে সেৱা শ্ৰমিকসকলে তেওঁলোকক সুন্দৰভাৱে গাইড কৰিব বা কিবা অসুবিধা পালে তেওঁলোকৰ লগত যোগাযোগ কৰিব যাতে তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। এতিয়াও সকলো সম্পূৰ্ণ হৈ উঠা নাই, কিছু কিছু কাম এতিয়াও বাকী আছে। এয়া হৈছে সভাগৃহ, য'ত সভা অনুষ্ঠিত হওঁতে তাতে বহি আটাই সভা শুনিব। ধূলি এইফালে গাড়ী ধূলি পুৰা আমি এতিয়া Freaka powder. পাউডাৰ নে Oh no 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 no. भागो गाइस भागो भागो. फ्रीका पाउडर हमें नहीं चाहिए. আমিতো আপলোড দিব নোৱাৰি হা নাই যিয়ে কোৱা নাই চবেই ভাবিছে সেইটো এয়া হৈছে লাই খুঁটা, 24 ফুট উচ্চতাৰ এই খুঁটাটো। পাউডাৰ গাইছ, ইমান ধূলি। কাৰোবাৰ যদি অধিৱেশনস্থলীত জেগাসমূহ বিচাৰি পোৱাত অসুবিধা হয় তাৰ বাবে এণ্ট্ৰিৰ ওচৰতে এখন মেপ আছে, সেই মেপখন চাই আপোনালোকৰ স্থানলৈ, লক্ষ্য স্থানলৈ বুলি যাবলৈ সুবিধা কৰি দিয়া হৈছে। এইটো হৈছে নামঘৰ। ঘৰৰ পৰা পূৰা শুনি থাকে, তিনিবাৰ প্ৰসংগ হয় এদিনত, ৰাতিপুৱা দুপৰীয়া এণ্ড আবেলি। ভাল লাগে, পৰিৱেশটো কিবা এটা বেলেগ আৰু হৈ থাকে। সকলোকে নিজৰ নিজৰ দায়িত্বসমূহ ভাগ কৰি দিয়া হৈছে আৰু সেই দায়িত্ব অনুসাৰে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আহি পালোঁ নামঘৰ ভাগলৈ, চেণ্ডেলযোৰ খুলি সোমাই গ'লোঁ সেৱা এটা ল'বলৈ বুলি। নামঘৰটো আচলতে টেম্পৰেৰীভাৱে স্থাপন কৰা হৈছিল যদিও এই নামঘৰটো এতিয়া স্থায়ীভাৱেই ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। দেখিছেনে, আইতাসকলো কিন্তু পিছ পৰি ৰোৱা নাই, তেওঁলোকো আহিছে। ধূলিত এই অৱস্থা, নাক ঢাকি ঢাকি গোটেই বোকা ধূলিত, খাতৰা ধূলি। আজি পাউডাৰ, ফ্ৰী পাউডাৰ পাই গৈছোঁ। নেচাৰেল পাউডাৰ ল'ব আহিছোঁ আমি। এনেই মুখত পিম্পল কম আছিলে আৰু ফ্লেক্স কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।